Hello guys, welcome to my channel. আজি হৈছে শনিবাৰ আৰু আজি আমি গৈ আছো খুমটাইলে বুলি বিয়া এখন আছে। ऐसे लोग छुछुंदर लोग जो है रास्ते में मिलते रहते हैं। এতিয়া আমি চাৰিআলিত আহি ৰৈ আছো গাড়ীৰ কাৰণে। পাৰ্টকে যাব লাগিব প্ৰথমতে নুমলীগড় আছে তোমাৰ গাঁৱত তাৰপিছত গম নাপাওঁ ফাৰ্ষ্ট টাইম এইফালে আনা আমাৰ অনু ওলাইছে আজি বিয়া খাবলৈ হয়নে মাহঁতেও আহিছে মাহঁতক উলিয়াব নোৱাৰি মানে মা আৰু খুৰী আহিছে গোটেইকেইজনী মিলি আজি যাম খুমটাই। এয়া আমি নুমলীগড় আহি পালোঁ এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। আমি এইডোখৰলৈকে ট্ৰেভেলাৰত আহিলোঁ এতিয়া আমি কুমাৰগাঁও পালোঁহি। ইয়াত দেখিছেনে মই মানে ফাৰ্ষ্ট টাইম এনেকৈ 3 ঠাইত এনেকৈ ঘূৰি পকি গৈছোঁ মানে গম নাপাওঁ এনেকৈ ঘূৰি গৈ আছোঁ আমি মানে এনেকৈ যাম এতিয়া এইফালে যাম। মই নহয় এতিয়া গৈ আছোঁ মাহঁতৰ মোতাবিক আৰু তো বিয়াখন আছিলে আমাৰ চিনাকি দাদা এজনৰ বাইদেউৰ বিয়া আমি তালৈকে গৈছোঁ খুব মাতিছিলে হেৰি সেইকাৰণে গৈছোঁ আৰু নিমন্ত্ৰণ ৰাখিছোঁ। দেখিছে এইফালে পাৰ্ক হ'ল ক'ত গৈ আছোঁ কি গমেই নাপায় আমি ক'ত গৈ আছোঁ। অঁ এতিয়াহে গম পাইছে হয় নাই এইফালে চাই দে মইতো গম নাপাওঁ ক'ত গৈ আছোঁ। খুমটাই গৈ আছোঁ আমি খুমটাই ফাৰ্ষ্ট টাইম আজি খুমটাই যাম। মই গম পাওঁ বিয়া খাবলৈ গৈ আছোঁ খুমটাই বাট জেগাটো গম নাপাওঁ হয় আমি এইখিনিত আহি পালোঁ এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। তো গাইজ আমি মেজিক এখন পালোঁ। মেজিকখনত উঠি আমি যাম এতিয়া তিনিআলিলৈকে তাৰপিছত অকণমান দূৰ খোজকাঢ়িব লাগিব আৰু আমি তিনিআলি পালোঁহি। মেজিকত ইমান হেৰি খালোঁ থেতেলা খালোঁ কি ক'ম। অলপ দূৰ খোজকাঢ়িব লাগিব তাৰপিছতহে আমি বিয়া ঘৰ পামগৈ। তেল কৰি গৈ আছে দেখিছেনে ছোৱালীৰ নিচিনা জত লাগি গৈছে বিয়াখন পালেই হয়নে নহয় কনফিউজ পেণ্ডেলটো হৈ লাগিছে বাৰু। আমি ভিতৰলৈ সোমালোঁ হয় আমি এতিয়ালৈকে গম পোৱা নাই এইখনেই যে বিয়া হয় আমি বুলিও নমতা বিয়া খাই কীৰ্তন খাবলৈ আহিছোঁ নেকি এনেকৈ বুলি ভাবিছিলোঁ পাছতহে গম পালোঁ হয় এইখনেই বিয়া আমি য'লৈ আহিছিলোঁ। বিয়া ঘৰ ঠাণ্ডা হৈ আছে কাৰণ গান চান লগা নাই। মোৰ মতে যেতিয়ালৈকে বিয়া ঘৰত গান নলগায় তেতিয়ালৈকে বিয়া ঘৰ নালাগেই। এয়া কইনালে বুলি দি পঠিয়াবলৈ উপহাৰসমূহ ইয়াত থৈ দিয়া হৈছে। আমি আহি ইয়াত ভিতৰত আৰু ইয়াৰ কইনাৰ বেগ দাদা আৰু কইনাক দেখুৱাই আছোঁ বাৰু কইনা তামোল দি আছে কইনা সেইকেইটা ৰখিলেও হ'ব। এয়া কেনেকুৱা লাগিছে ক'ব কইনা ময়ো ফাৰ্ষ্ট টাইম লগ পাইছোঁ। এয়া এতিয়া জলপান আনিছে অনুৰাগে মোবাইল চাই আছে এইফালে বেয়া লয় দেই। এই ভাইটি এটা লগ পাইছিলোঁ নামটো বোলে নাজানে হয়নে নাজানো নামটো নকয়েই। এয়া চাহু দিলে এতিয়া পিঠা তো গাইজ এতিয়া যাওঁ মোৰ পেটটোক সন্তুষ্ট কৰিবলৈ ভোজন কৰিবলৈ। মানুহবোৰে মোক এনেকৈ চাইছে মোৰ সঁচাকৈ লাজ লাগিছে দেই।
টেঙাটো পাই যোৱা হ'লে নেমু টেঙাটো পাই যোৱা হ'লে আছে নেকি? বিয়াত খানা কেনেকুৱা হৈছে? ধুনীয়া হৈছে। জ্বলা বেছি হৈছে দাদাটো ইমান ভাল আকৌ এবাৰ মাংস আনি দিলে পানী লাগে খালি আমি খাই বৈ আজৰি হ'লোঁ এতিয়া আৰু পেটটো তেতিয়াহে ভৰালে তো গাইছ এতিয়া যাওঁ আমি ৰভাতলিলৈ ফটো মাৰিবলৈ ফটো বুলি ক'লে তো মই অকণমান গমেই পাইছে নহয় সেইকাৰণে আহিলোঁ আৰু মই ফটো মাৰিবলৈ কইনাৰ লগত ফটো মাৰিবলৈ বহিছোঁ আৰু মই আহি পেলাই ইয়াত ডিব্ৰুগড় ৰক্ষা কৰি আছোঁ ইয়াত দেখিছেনে আমি ঘৰ যাম বুলি ভাবিলোঁ এতিয়া তো মই ভাবিলোঁ মই যাওঁৱে যেতিয়া অকণমান ধামাকাটো কৰি থৈ যাওঁ সেইবাবে ভাবিলোঁ গান এটাকে পূৰা চাউণ্ড দি লগাই থৈ যাওঁ যে সেইকাৰণে গান এটা লগাই থৈ আছোঁ শুনিছে যদি গমেই পাইছে চাগে ময়ে লগাইছোঁ আৰু চাই দিয়া যাওঁ আৰু দাদাই ক'লে যে ৰ'ব মই চাৰিআলিলৈকে থৈ আহিম সেইবাবে ৰাজা দাদাই আমাক চাৰিআলিলৈকে থৈ আহিব তাৰপিছত আমি নিজে যাম আজি বিয়ালৈ গৈ সঁচাকৈ বহুত ভাল লাগিল এনেকুৱা নালাগিলে যে সকলোকে প্ৰথমবাৰ লগ পাইছোঁ ৰাজা দাদাকতো আমি চিনিয়ে পাওঁ ৰাজা দাদাৰ ঘৰৰ মানুহবোৰো ৰাজা দাদাৰ দৰে অতি মৰমীয়াল বহুত ভাল লাগিলে বিয়ালৈ গৈ ফাইনেলি আমি ঘৰ যাওঁ এতিয়া আমি মেজিকত গৈ আছোঁ নুমলীগড়লৈকে নুমলীগড়ৰ পৰা আমি আকৌ গাড়ী ধৰিব লাগিব পংকা চাৰিআলিলৈকে নুমলীগড়ত প্ৰথমতে বস্তু এটা ল'ব আছে কি বস্তু দেখুৱাইছোঁ ৰ'ব এয়া ইয়াত বিকি থকা হৈছিলে সেইবোৰ কি ডাবৰ নেকি নতুন টুপি দেখা তো গাইছ অনুৰাগক আজি টুপি পিন্ধাই ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু ভাল লাগিলে কমেণ্ট কৰিবতো একদমেই নাপাহৰিব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই